Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. তো গাইজ আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। তো গাইজ আজি আমি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। গাইজ আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল উজু ফৰজ কেইটা আৰু কি। তো গাইজ সকলো মুছলমান ভাই বন্ধুসকলে গম পাইছে অলৰেডি ফৰজ মানে কি। তো গাইজ ফৰজ মানে হ'ল যিটো কৰিব লাগিব, নকৰিলে নহ'ব, সেইটো হ'ল ফৰজ, মানে মেইন কৰিবই লাগিব, এইকেইটা হ'ল ফৰজ। তো গাইজ আজি আমি উজু ফৰজ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। তো গাইজ উজু ফৰজ একেবাৰে কম, সেইটো সকলোৱে গম পায়, আৰু যিসকলে গম পোৱা নাই মই কৈ দিওঁ, উজু ফৰজ মাত্ৰ 4টা। তো গাইজ আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইজ আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল উজু ফৰজ কেইটা আৰু কি। তো গাইজ উজু ফৰজ 4টা আমি আৰম্ভ কৰোঁ। তো গাইজ 1 নম্বৰ হ'ল পূৰা মুখ ধুব লাগিব। তো গাইজ মুখৰ অলপো টাইম বাকী থাকিব নালাগে, সকলোখিনি টাইম মুখ ধুব লাগিব। তো গাইজ পূৰা মুখ ধুব লাগিব 1 নম্বৰ। 2 নম্বৰ, 2 হাতৰ কিলাকুটি পৰ্যন্ত ধুব লাগিব। সোঁ হাত আৰু বাওঁ হাতৰ কিলাকুটি পৰ্যন্ত ধুব লাগিব। কিলাকুটি গম পাইছে, কিলাকুটি পৰ্যন্ত আপোনালোকে ধুব লাগিব, পূৰা সুন্দৰভাৱে ধুব লাগিব, 3বাৰ কৰি। তো গাইজ 3 নম্বৰ হ'ল মূৰৰ 4 ভাগৰ 1 ভাগ মানে মোচেক কৰিব লাগিব। তো গাইজ 4 নম্বৰ হ'ল আমাৰ 2 ভৰিৰ গাঁঠি পৰ্যন্ত ধুব লাগিব সুন্দৰভাৱে। তো গাইজ আজি এইখিনি টপিক আছিল আমাৰ, চিম্পল হিচাপত 4টা মই কৈ দিছোঁ। তো গাইজ আজি ভিডিঅ' ইয়াতে থাকক, নতুন ভিডিঅ' লৈ আহিম। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ আশা কৰিছোঁ সকলোৱে কৰিব। তো মহান আল্লাহ তাআলা নিশ্চয় আপোনালোকক ভালে ৰাখিছে আৰু ভালে থাকিব। নতুন ভিডিঅ'ৰ লগত আপোনালোকৰ লগত মিল হ'ম। থেংক ইউ ছ' মাছ ইমান সময় ভিডিঅ' চোৱাৰ কাৰণে। হাফিজ।